নগৰ বিশ্বনগৰত উত্তপ্ত পৰিস্থিতি। এখন গাড়ীক কেন্দ্ৰ কৰি দুই ফৈটৰ মাজত মাৰপিটৰ ঘটনা। নগাঁও চহৰৰ কাষৰীয়া বিশ্বনগৰত এখন বাহনক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। বুধবাৰে ৰঞ্জিত ৰয় নামৰ ব্যক্তিজনে নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত এখন বাহন ৰখাই থোৱা প্ৰত্যক্ষ কৰি বাহনখনৰ স্বত্বাধিকাৰী জোনমণি সিঙক অৱগত কৰে। কিন্তু জোনমণি পৰিয়ালে তেওঁক দুৰ্ব্যৱহাৰ কৰে বুলি অভিযোগ উত্থাপন কৰিছে। ঘটনাটো মাৰ নাযাওঁতে বৃহস্পতিবাৰে পুৱা ৰঞ্জিত ৰায় ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা জোনমণি সিঙৰ পৰিয়ালে ৰঞ্জিতক টানি আজৰি মাৰধৰ কৰাৰ লগতে চোকা অস্ত্ৰৰে প্ৰহাৰ কৰি কেইবা হাজাৰ টকা লৈ যায় বুলি অভিযোগ উত্থাপন কৰিছে ৰঞ্জিতে। বৰ্তমান ৰঞ্জিত ৰয় নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। সমগ্ৰ ঘটনাৰ কথা জানিব পাৰি আজি শুক্ৰবাৰে বিশ্বনগৰৰ স্থানীয় ৰাইজে জোনমণি সিঙৰ ঘৰৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। পিছত ঘটনাস্থলীত শৈবৰগাঁও আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। বৰ্তমান জোনমণি সিঙৰ ওপৰত নগাঁও শৈবৰগাঁও থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী ৰঞ্জিত ৰায়ে। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, বটদ্ৰা লাইভ। এইটো ঘটনাটো কাজিয়া হৈছিলে দুদিনমানৰ আগৰ পৰা, আৰু কাজিয়া হোৱাৰ পিছত যোৱাকালি ৰাতিপুৱা এই দোকানখনৰ যিজন স্বত্বাধিকাৰী তেওঁলোকৰ ঘৰলৈ মাতি লৈ গৈছিলে। মাতি লৈ পেলাই কিবা মাৰধৰ কৰিছিলে। তেতিয়া মই তেওঁলোকৰ ঘৰলৈ গৈ হাতযোৰ কৰি পেলাই ল'ৰাটোক লৈ আহিছিলোঁ, আৰু মই দুয়োপক্ষকে কৈছিলোঁ আপোনালোকৰ কিবা যদি অসুবিধা আছে আপোনালোকে আৰক্ষী প্ৰশাসনৰ সহযোগ লওক বা আৰক্ষী প্ৰশাসনৰ পৰা আপোনালোকে যোগাযোগ কৰক। তেওঁ দুয়োপক্ষই আৰক্ষী প্ৰশাসনৰ যোগাযোগ কৰিছে বুলি শুনিছোঁ। কিন্তু কথাটো হৈ গ'ল কি, যিসকলে ভিকটিম, যিসকলৰ লগত অন্যায় হৈছে বুলি ৰাইজে দাবী কৰি আছে, আৰক্ষীয়ে তেওঁলোককে ওলোটাই আকৌ ভাবুকি দিয়া বুলি এটা অভিযোগ উত্থাপন হৈছে। গতিকে এইটো বিষয়টো আৰক্ষী প্ৰশাসনৰ যিটো বিষয়, এই আৰক্ষী প্ৰশাসনে অলপ সোপাধোলা নীতি গ্ৰহণ কৰাৰ কাৰণে স্থানীয় ৰাইজৰ মাজত অলপ বিক্ষোভ সৃষ্টি হৈছে। মই বিচাৰোঁ হবগাঁও আৰক্ষী চকীয়ে এই বিষয়টোত ভালকৈ তেওঁলোকৰ আইনৰ ব্যৱস্থা গ্ৰহণ কৰে। কাজিয়াটো মই যিটো জানিছোঁ, ইয়াত এখন গাড়ী থোৱাক লৈ পেলাই কাজিয়া হৈছে। এখন যিজন দোকান আৰু তেওঁলোকৰ লগত কিবা কেইবাটাও গোচৰ হৈছে ওচৰ চুবুৰীয়াৰ লগত, তেনেকুৱা কথা শুনিছোঁ। আৰু কালি পুলিচ প্ৰশাসনে মোৰো ইণ্টাৰভিউ লৈছে। তাতে তেওঁলোকে কৈছে যে আপোনালোকে কিবা ৰেপ কৰাৰ কথা শুনিছে নেকি, এজন আৰক্ষী বিষয়াই মোক সুধিছে। তো হয়তো তেওঁলোকে এটা মনে সজা কাহিনী ক'ব পাৰে যে ৰেপ কৰিবলৈ গৈছে, আৰু প্ৰশাসনে কৈছে আমি ইয়াত কোনো ধৰণৰ তেনেকুৱা ঘটনা সংঘটিত হোৱা নাই। ৰঞ্জিত ৰায় যিজনক মাৰিছিলে তেওঁৰ নাম ৰঞ্জিত ৰায়, চিকিৎসাধীন। মানে স্থানীয় ৰাইজৰ মাজত এটাই ক্ষোভ, আৰক্ষী প্ৰশাসনে ভালকে কাম কৰা নাই। সেইকাৰণে আৰক্ষী প্ৰশাসনে ওলোটাই পুলিচ প্ৰশাসনে স্থানীয় যুৱকসকলকহে উঠাই নিম বুলি কৈছে। এইবিলাক কথাক লৈ পেলাই স্থানীয় ৰাইজৰ মাজত অলপ খং আহিছে। মই গম নাপাওঁ কি হ'ল, মানে ইয়াত মোৰ দোকানো ইয়াতে আছে। কি হ'ল মানে ল'ৰাটো ইয়াত আপোনাৰ ট্ৰেভেলাৰটো লগাই দিলে ডাঙৰ। ক'লে কি যে চাওক দাদা, আপুনি মোৰ দোকানটো বন্ধ হৈ যাব অলপ পিছতকে, তো আপুনি ট্ৰেভেলাৰটো লগাই দিব, নহ'লে মোৰ দোকানটো ঢাক খাই যায়। মানুহবিলাক দেখা নাপায়, কাষ্টমাৰটো ভাবে কি দোকান বন্ধ হৈ গ'ল। তো ইহঁতে কি কৰিলে, সেইদিনা কাজিয়া লাগি গ'লে, পুৰা আৰ্গুমেণ্ট কৰি ল'লে বৰ বেয়া। এই পোৱালি এটা ইমান মাকৰ গালি দি আছে, ইমান সৰু পোৱালি। তাক মই ক'লো যে तुम पढ़ाई करो, तुम क्या गाली दे रहा है, यही सीख रहा है। সি আকৌ গালি দি আছে। পিছত কি হ'ল, গাড়ীখন লগালে। গাড়ীটো লগোৱাৰ পিছত কি কৰিলোঁ আমি, চল্ভ কৰিলে, চব কথা চল্ভ হৈ গ'ল। মোৰ দাদাই মৰ্ণিঙত 8টা বাজি আহিছে, ইয়াত দোকান খুলিব আহিলে। ইহঁতে কি কৰিলে, 4-5 জনে ভিতৰৰ পৰা ওলাই আহি সি দোকানটো এনেকৈ খুলিব লৈছে। সি কয় কি तुम हमको कल क्या बोला था, সি ক'লে যে देखो हम अभी दुकान खोलने आया है, हमको दुकान खोलने दो। इहते कहले तुम क्या दुकान खोलेगा, तुमको हम अभी ले जा रहा है। इहते टानी লৈ গ'ল সব ঘৰৰ ভিতৰত এইটো মাৰি জিটকিলিটো মাৰি সবে মাৰিছে, তাত পুৰা মাৰিছে। এতিয়া ইমান মাৰিছে, যদি তেওঁ দাদাখন নগ'লে হয়, নবচালে হয়। তেওঁ মানুহ চাইছে, টানি লৈ গ'ল। মানুহ চাইছে যে টানি লৈ গৈছিলে ইয়াৰ পৰা 4-5 জন টানি লৈ গ'ল। মানুহ চাই সিহঁতৰ ঘৰৰ মানুহ মাৰিছে। ছোৱালী তেওঁলোকৰ মই নাম নাজানো, মানে ইহঁতৰ ঘৰৰ পুৰা ফেমিলিটো মাৰিছে। জোনমণি এটা ল'ৰাও আছে, ল'ৰা 4-5টা আছে। সিহঁতে এই বুকুত চুকুত চবত মাৰিছে। ইয়াত মাথা ফালি দিছে, ছোৱালী মাৰিছে, পুৰা মাথা ফালি দিছে ল'ৰাটো। পিছত এতিয়া মোৰ দাদাই ভৰ্তি আছে আপোনাৰ
হস্পিটেলত ভৰ্তি আছে আদিত্য হস্পিটেল এইয়া ৰেচন দোকান আজি 24 ঘণ্টা হ'ল পুলিচে একো ৰেছপন্স দিয়া নাই এতিয়া আমি বিচাৰিছো যে পুলিচ ইয়াত আহি একো কৰা নাই কিয় আহিলে আৰু আহি ভিডিঅ' বনাই আমাকে ক'লে যে कोई ज्यादा बोलेगा मैं उसको उठा के लेके जाएगा এইটো কি কৰিলে আজি হৰবগা থানাৰ এইটো কি কথা ক'লে মইতো তাত এফআইআৰ দি আহিছিলো উল্টা আমাক ধমকি দিলে এইটো কি হ'ল আৰক্ষী অধিকাৰী কিবা ক'ব নেকি এসপি কিবা কৰিব গ্ৰেপ্তাৰ কৰিব লাগিব ইহঁতক গ্ৰেপ্তাৰ কিয় নকৰিব 24 ঘণ্টা হ'ল আজি খালি 24 ঘণ্টা হ'ল